চাওক দেই ৰাইজ, এনে সৰুতে হ'লে এইখন বিচনা নুকুলে, এতিয়া কিন্তু এই ডাঙৰ অৱস্থাত দেখিছেনে কেনেকৈ এইখনৰ তলত সোমাই আছে। সেইজনী আমাৰ বেটি অকণমান গাটো ভাল পাইছে যে খেলিবলৈ ষ্টাৰ্ট। আৰু আজি পূৰা বতাহ বাহিৰত, সেইকাৰণে তাইক বাহিৰত ওলাবলৈ দিয়া নাই, জোনা চোনা খেলিবলৈ দিয়া নাই। এনেকৈ তাইক ভিতৰতে ৰাখি থৈ দিছোঁ, ভিতৰতে খেলি থাকিব দিছোঁ। আৰু সঁচাকৈ দেই, পোৱালীক ভিতৰত বান্ধি থোৱা মানে ইমান মানে ইটো দিয়া সিটো দিয়া, ইটো লাগে সিটো লাগে, খেলিব লাগে ইহঁতৰ লগত, মানে কি ক'ম আৰু দেই, অৱস্থা বেয়া কৰি দিয়ে মাকবিলাকৰ, নহয়নে? সেয়া দেখিছে এইজনী কেনেকৈ সোমাই আছে। তাইক ভাত পানী খুৱাই আজৰি কৰি দিলোঁ। এতিয়া মানুহজনৰ ল'ৰাটো আহিলে মই ভাত পানী খাই আজৰি হ'ম। সন্ধিয়া আলহী আহিম বুলি কৈছে। এতিয়া বতৰে কি কয়, বতৰটো ইমান মুকলি নহয় আজি আমাৰ ইফালে। সকলোৱে দুপৰীয়াৰ ভাত পানী খাই আজৰি হ'লনে বাৰু? আজি মানে টাইমে দিব পৰা নাই, এতিয়াহে মোবাইলটো অকণমান চাইছোঁ। বেটি কিবা এটা কৈ দিয়া আৰু ৰাইজক। কি আকৌ হাঁহিটো মাৰি দিছা। ঠিক আছে, বাই বাই কৈ দিয়া। মাহী পেহী সকলোকে বাই কৈ দিয়া।